নমস্কাৰ পজাঘৰৰ জুহালত আজি আমি জুতি ল'ম স্পেচিয়েল আলু পিটিকাৰ। এয়া গেছৰ ওপৰত জালিখন উঠাই লৈছোঁ। স্পেচিয়েল আলু পিটিকাত আলুৰ লগত থাকিব কেপচিকাম, পিঁয়াজ, নহৰু, জলকীয়া আৰু লগতে বিলাহী। এয়া আমি গোটেইখিনি বস্তু জালিখনৰ ওপৰত দি দিছোঁ গেছৰ ওপৰত তুলি। জলকীয়া আৰু বিলাহীখিনি ফুটাই ল'ব, নহ'লে ফাটি যোৱাৰ চান্স থাকে। আলুটো সিজিছেনে চাবলৈ ফুটাই লৈ চাব পাৰে।
বেঙেনাহে পুৰি খাওঁ, কিন্তু আলুৰ লগত কেপচিকাম দিলে এটি বিৰাট ধুনীয়া গোন্ধ পোৱা যায়। এতিয়া আমাৰ জুতি লোৱাৰ সময়। কেতিয়াবা আলু পিটিকাৰে ভাত খাব মন গ'লে এই স্পেচিয়েল আলু পিটিকাবিধ বনাই চাবচোন। নমস্কাৰ, পূজাঘৰৰ মজিয়াৰ পৰা মই অবলিকা আৰু মই কমলি। ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।